হেল্ল' গাইজ, আপোনালোক বাৰু কেনে আছে? নিশ্চয় ভালে আছে। আজি মই আপোনালোকক মাৰ আখৰলৈ স্বাগতম জনাইছোঁ আৰু এটা নতুন ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো হৈছে ছজিনাৰ পাতৰ ভাজি। এই ছজিনাৰ পাতৰ ভাজিৰ বাবে আমাক ছজিনাৰ পাত লাগিব। ছজিনাৰ পাতখিনি আমি ভালদৰে ধুই ধাই লৈছোঁ। তাৰপাছত আমাক লাগিব পিঁয়াজ, তাৰপাছত নহৰু আৰু শুকান জলকীয়া আৰু এয়া কেঁচা জলকীয়া। আমি এইখিনি কাটি লৈছোঁ। পিঁয়াজখিনি সৰু সৰুকৈ কাটি লৈছোঁ। নহৰুখিনিও মই আধা বটা কৰি লৈছোঁ আৰু এয়া আপোনালোকে দেখিছে জলকীয়া। ইয়াৰ পাছত মই কেৰাহীটো গৰম হ'বলৈ দিছোঁ অকণমান। এয়া তাৰ পাছত মই অকণমান তেল দি লৈছোঁ। আপোনালোকে দেখিছে যে অলপ সৰহ তেল হ'লে ভাল লাগে। এয়া আমি তেলখিনি অকণমান গৰম হ'বলৈ দিছোঁ। এয়া তেলটো গৰম হৈছে। ইয়াৰ পাছত আমি অকণমান নহৰু দি দিম। নহৰুখিনি আমি দি দিম। নহৰু আৰু শুকান জলকীয়াখিনিও দি দিছোঁ আমি। এইখিনি অকণমান ভাজি ল'ম, ৰঙচুৱাকৈ অকণমান ভাজি ল'ম। ইয়াৰ পাছত আমি ইয়াত পিঁয়াজখিনি দি দিছোঁ। আমি যিখিনি পিঁয়াজ কাটি লৈছিলোঁ সেইখিনি আমি দি দিছোঁ। এতিয়া আমি লৰাই দিম। পিঁয়াজখিনি দি পেলাই আমি অকণমান লৰাই দিছোঁ। গোটেই ৰংচঙুৱা নহ'লেও আমি অকণমান ভজালৈ ৰৈ থাকিম, ভজালৈ লৰাই থাকিম। এতিয়া আমি ছজিনাৰ পাতখিনি দি দিম ইয়াতে। দেখিছে আপোনালোকে, আমি ছজিনাৰ পাতখিনি গোটেইখিনি যিখিনি আছে সেইখিনি দি দিছোঁ। এতিয়া আপোনালোকে দেখিছে আমি এইটো অকণমান লৰাই দিম। গোটেইখিনি একেলগে মিশ্ৰণখিনি গোটেইখিনি একেলগে মিহলি হৈ গৈছে আৰু এতিয়া আমি অকণমান টাইম লৰাই থাকিম। দেখিছে আপোনালোকে অকণমান পমি গৈছে গোটেইখিনি বস্তু। আমি দিওঁতে কিমান দিছিলোঁ, এতিয়া বস্তুখিনি গোটেইখিনি পমি গৈছে। এয়া আমি ছজিনা পাতৰ শাক বুলিও ক'ব পাৰোঁ। এয়া খুবেই উপকাৰী। ছজিনাৰ যিমানেই গুণ আছে, নিউট্ৰিয়েণ্টছ যিখিনি থাকে ছজিনাত, ইয়াতো পাততো সম পৰিমাণৰ নিউট্ৰিয়েণ্টছ পোৱা যায়। এয়া আমি ইয়াৰ পাছত নিমখ আৰু হালধিটো দি দিম। এয়া আমি নিমখটো দি দিছোঁ। আপোনালোকে দেখিছে সোৱাদ অনুসাৰে নিমখটো দি দিব। তাৰপাছত আমি হালধিটোও দি দিম। তাৰপাছত আমি লৰাই দিছোঁ গোটেইখিনি একেলগে। দেখিছে আপোনালোকে একদম নোহোৱা হৈ গৈছে, গলি গৈছে, কমি গৈছে গোটেইখিনি। এয়া দেখিছে আমাৰ ভাজি তৈয়াৰ হৈ গৈছে। ছজিনা পাতৰ ভাজিটো তৈয়াৰ হৈ গৈছে। দেখিছে আমি দিছিলোঁ কিমান, কিন্তু ইমান কমি গৈছে। এয়া এতিয়া আমাৰ হৈয়ে গ'ল, খাবলৈহে আৰু বাকী। এয়া দেখিছে আমাৰ ভাজি তৈয়াৰ হৈ গৈছে। মই কি কৰিছোঁ, ইয়াত অকণমান গাৰ্নিচিং কৰি দিছোঁ পিঁয়াজেৰে। দেখিবলৈও সুন্দৰ হ'ল আৰু খাবলৈও সুন্দৰ হ'ল। গতিকে এয়া আমাৰ ছজিনা পাতৰ ভাজি আমাৰ তৈয়াৰ হৈছে। এতিয়া খোৱাহে কথা। গতিকে আজি মই ইয়াতে সামৰিছোঁ। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব, বন্ধুৰ লগত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।